নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আয়ুৰ্বেদিক দৰৱৰ ওপৰত। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ আৰু এটা কথা জনাই যাওঁ। আপোনালোকে জানেনে, আপোনালোকে যিবিলাক ভিডিঅ' ইউটিউব চেনেলত আপলোড কৰে, সেই ভিডিঅ'টোহে যিমানে লাইক কৰিব সিমানে ভাইৰেল হৈ পৰিব। বন্ধুসকল, তেনেহ'লে আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, আৰু ভিডিঅ'টো যদি শেষলৈকে চাই তেতিয়াহে আপোনালোকে উপকৃত হ'ব পাৰিব, নহ'লে আপুনি উপকৃত হ'ব নোৱাৰে। নমস্কাৰ বন্ধুসকল, মই তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে সকলোখিনি কথা ভালকৈ জানিব পাৰিব। তেনেহ'লে বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বন্ধুসকল, আপোনালোকে জানেনে শেৱালি ফুল আমাৰ বাবে কিমান উপযোগী? শেৱালি ফুলৰ বাবে আমি বেলেগলৈ যাব দৰকাৰ নাই। হয়তো আমাৰ ঘৰৰ ওচৰে পাজৰে থাকিব, হয়তো আপোনাৰ ঘৰতো থাকিব পাৰে। মই শেৱালি ফুলৰ এনেকুৱা কিছুমান গুণৰ বিষয়ে ক'ম, যিটো গুণৰ বিষয়ে জানিলে আপুনি আচৰিত হৈ যাব। নহ'লে প্ৰথমটো হৈছে, যদি আপোনাৰ হাড়ৰ বিষ হৈছে, যিকোনো ধৰণৰ হাড়ৰ বিষ হৈছে, তেনেহ'লে শেৱালি ফুলৰ পাতবিলাক অত্যাধিক তাপত তেতিয়ালৈকে গৰম কৰিব লাগে যেতিয়ালৈকে পানীৰ মাত্ৰা আধা হৈ নাযায়। মানে পানীত গৰম কৰিব লাগে, উতলাব লাগে এগিলাচ পানীত, আৰু কেইখিলামান, আৰু তাৰ কোনো জোখ নাই। তাৰপৰা তাৰ আধা উতলাই শুকুৱাই দিব লাগে। শুকুৱাই পাতবোৰ উলিয়াই বাকী থকা পানীখিনি ঔষধ হিচাপে আপুনি যদি খায়, তেনেহ'লে আপোনাৰ বাবে বহুত উপযোগী। এই ঔষধটো এনেধৰণে খাব: ৰাতিপুৱা এটা সৰু গিলাচত লৈ অলপ অলপকৈ খাব। আৰু এই দৰৱটো খোৱাৰ পিছত আপুনি এটা বস্তুৰ পৰা আঁতৰি থাকিব লাগিব, টেঙা খোৱাৰ পৰা। নহ'লে আপুনি দৰৱ খোৱাৰ পৰা কোনো ভাল ফল নাপাব। আৰু 2 নম্বৰ দৰৱটো হৈছে, শেৱালি ফুলৰ 5টা পাত ভালকৈ পানীত ধুই ৰাতি পতাত মিহিকৈ বটিলে এগিলাচ পানীৰ লগত সেৱন কৰিলে যিকোনো জ্বৰ সোনকালে ভাল হয়। তেনেহ'লে বন্ধুসকল, ভাবি চাওক শেৱালি ফুল কিমান উপযোগী। আৰু যিখিনি পাত আপুনি বটি ল'ব, সেই পেষ্টখিনি অৰ্থাৎ সেই জাবৰখিনি এগিলাচ পানীৰ সৈতে উতলাই আধা গিলাচ হ'লে নমাই ঠাণ্ডা কৰি ল'ব। আৰু ৰাতিপুৱা খালী পেটত এঢোক এঢোককৈ গোটেইখিনি খালে জ্বৰৰ সৈতে গাৰ বিষ আৰু গাঁঠিৰ বিষ, কঁকালৰ বিষ আদি একেদিনাই ভাল হয়। আপোনালোকে শেৱালি মাহ কোন মাহত ফুলে জানেনে? শেৱালি ফুল ভাদ মাহৰ পৰা আঘোণ মাহলৈকে ফুলে। আৰু শেৱালি ফুলৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌ জোলৰ লগত সেৱন কৰিলে জ্বৰ কাহো ভাল হয়। প্ৰায় মানুহৰ আমি দেখা পাওঁ চুলি সৰে, অকালতে চুলি পকে, নানা ধৰণৰ চুলিৰ সমস্যাই দেখা দিয়ে। এই চুলি সমস্যাবোৰৰ পৰা দূৰত ৰাখিবলৈ শেৱালি ফুলৰ গুটি ভালকৈ পিচি মূৰত লগালে ভাল ফল পোৱা যায়। আৰু দৰৱৰ উপৰিও শেৱালি ফুল আমি আঞ্জা হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। মই এটা ৰেচিপি বিষয়েও কৈ দিছোঁ। শুকান শেৱালি ফুল আৰু দৰিকণা মাছ বা পুঠি মাছ হ'লেও হ'ব, থপথপীয়াকৈ ৰান্ধিবচোন, খাবলৈ বৰ তৃপ্তিদায়ক হয়। নহ'লে বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যিমানে লাইক কৰিব মোৰ ভিডিঅ'টো পপুলাৰ হৈ পৰিব, আৰু পপুলাৰ হৈ পৰাৰ লগে লগে মোৰ এই বিষয়ে সকলোৱে জানিব পাৰিব। তেনেহ'লে বন্ধুসকল, মই আজিলৈ আহিছোঁ। ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে।